হাই বন্ধুসকল, আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত এটা ব্লগ ভিডিঅ' লৈ আহিলোঁ। চ' আজি আমি আহিছোঁ বঙাইগাঁৱৰ মানিকপুৰত। আজি শ্ৰেয়াৰ মামাৰ ঘৰত গৃহপ্ৰৱেশ। চ' সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লগৰ কাৰণে বনাই আছোঁ ভিডিঅ'টো, চবেই উঠিব ভিডিঅ' বনাই আছোঁ। আপোনালোক কলেই আহিছে? ইয়াত কি আছে? মোক আজি নিমন্ত্ৰণ দিছে দুৱাৰ মুকলিৰ কাৰণে। আচ্ছা, মই পিছতে দুৱাৰ মুকলি কৰি দিম। আচ্ছা, ক'ৰ পৰা আহিছে? মই আহিলোঁ ইউপিৰ পৰা। আচ্ছা, ইউপিৰ পৰা আপুনি অসমীয়া কয়? অসমীয়া মই কেতিয়াবা কৈছে, তাৰমানে কেতিয়াবা কৈছে, সেইকাৰণে মানুহে আপোনাক কৈছে। চ' ফ্ৰেণ্ডছ, এতিয়া সকলোৱে পৰিয়ালৰ মানুহকেইটা আঁঠুলৈ সেৱা কৰি আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে যাতে ঘৰখন ভালে থাকে, কুশলে থাকে চবৰে। আৰু এতিয়া পূজাৰ যিখিনি আপোনাৰ চাকি বন্তি, ঘট, কলহ এইবিলাক লৈ ঘৰটোৰ চাৰিওফালে আমি 3বাৰ প্ৰদক্ষিণ কৰিম। ঘূৰিব লাগিব তাৰমানে ঘৰটোৰ চাৰিওফালে। তাৰপিছত 3বাৰ প্ৰদক্ষিণ পূৰা হোৱাৰ পিছত ফিতা কাটি ঘৰ মুকলি কৰা হ'ব। আমাৰ দেউতাই ফিতাটো কাটিব। আমাৰ মিছেছে ঘৰটো ল'ল হাতত। এতিয়া আহি পানী ছিটাই ঘূৰিব ঘৰৰ চাৰিওফালে, আৰু মই চৰাইখন ল'লোঁ। এতিয়া সকলোৱে ঘূৰিম। তাৰপিছত আমাৰ শহুৰ দেউতাই ফিতা কাটি ঘৰখন মুকলি কৰিব। চাওক ফ্ৰেণ্ডছ, এতিয়া আমাৰ দেউতাই ফিতা কাটি ঘৰখন মুকলি কৰি আছে। সকলোৱে আশীৰ্বাদ দিব যাতে ঘৰৰ মানুহকেইটা ভালে থাকে।
তো এতিয়া ঘৰ মুকলি কৰা হৈ গ'ল ব্ৰাহ্মণে ইয়াত হোম কৰি আছে আৰু ইয়াত আমাৰ মামী আৰু পাপাই চব্জি কাটি আছে চ' বলক আপোনালোকক লৈ যাওঁ জুইশালৰ ফালে য'ত খানা বনাই আছে নিৰামিষ ৰন্ধা হৈ আছে ইয়াত চাক ৰান্ধি আছে তিনিজনী ৰান্ধি আছে So friends, এতিয়া হোমযজ্ঞ শেষ হৈ গ'ল আৰু ব্ৰাহ্মণ খুৰে অঞ্জলি দি আছে চবকে শান্তি জল দি আছে So friends, এতিয়া হোমযজ্ঞ শেষ হোৱাৰ পিছত ইয়াত সেইটো ৰুমতে আয়তীসকলে আইনাম গাই আছে সকলোৱে এনজয় কৰক আইনাম So friends, পূজা আৰু আইনাম শেষ হোৱাৰ পিছত এতিয়া সকলোৱে প্ৰসাদ খাই আছে বাবু বন্ধুসকল বলক এতিয়া আপোনালোকক দেখুৱা যে আমাৰ ঘৰত কোন কোন আলহী আহিছে হাই কৈ দিয়া হাই কৈ দিয়া বাবু এই কি চাই আছা প্ৰসাদ আছে প্ৰসাদ খাই লোৱা প্ৰসাদ খা খঙতে আৰু ইয়াত আলহীসকলে ভাত খাই আছে যিটো ৰুমত পূজা হ'ল সো বন্ধুসকল আজি আমাৰ ব্লগটো এইখিনিতে শেষ কৰিলোঁ ফাইনেলি আমাৰ গৃহৰ প্ৰৱেশৰ যিখিনি কাৰ্যসূচী আছিল সেইখিনি সমাপ্ত হ'ল মানুহবিলাক প্ৰসাদ খাল কোনোবাই ভাত খালে আমিও খালোঁ তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ